নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ নলেজ পইণ্ট আছাম ইউটিউব চেনেলটোলৈ। আৰু আজি ভূগোলৰ প্ৰায় 25টা প্ৰশ্ন আৰু উত্তৰ লৈ আহিছোঁ। MCQ কুৱেশ্যন হয় আৰু যিকেইটা সকলো পৰীক্ষাত আপোনাৰ বাৰে বাৰে আহি থকা আমি দেখিবলৈ পাওঁ। লগতে যি আগন্তুক DME পৰীক্ষা, DME পৰীক্ষাৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। আৰু লগতে যি 22,000 চাকৰিৰ বাবে অসম চৰকাৰে অনুমতি দিছে আৰু তাৰে বিজ্ঞাপনসমূহ অহা জুন আৰু জুলাই মাহৰ মাজভাগতে প্ৰকাশ পাব। চ' তাৰ বাবেও বহুতো লাভদায়ক হ'ব আপোনালোকৰ এইখিনি প্ৰশ্ন উত্তৰ। আৰু এতিয়াৰ পৰাই আপোনালোকে পঢ়াখিনি আৰম্ভ কৰি দিয়ক। চ' আহক আজিৰ ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। চ' আজিৰ প্ৰথম প্ৰশ্নটো হৈছে বিশ্বৰ সৰ্ববৃহৎ মহাদেশখনৰ নাম কি? আৰু তাৰে ৰাইট আনচাৰ হ'ব এছিয়া মহাদেশ। আমি সকলোৱে জানো আমাৰ 7খন মহাদেশ আছে। 7খন মহাদেশৰ ভিতৰত মাটিকালিৰ ভিতৰত এছিয়া মহাদেশখনেই আটাইতকৈ ডাঙৰ মহাদেশ। দ্বিতীয় প্ৰশ্ন, বিশ্বৰ আটাইতকৈ সৰু মহাদেশখনৰ নাম কি? আৰু বিশ্বৰ আটাইতকৈ সৰু মহাদেশখন 7খন মহাদেশৰ ভিতৰত সৰু মহাদেশখনেই হ'ল অষ্ট্ৰেলিয়া মহাদেশ বা ওচেনিয়া বুলিও যাক কোৱা হয়। চ' নেক্সট কুৱেশ্যন, বিশ্বৰ আটাইতকৈ ডাঙৰ মহাসাগৰ কোনখন? চ' আমাৰ মহাসাগৰ আছে টোটেল 5খন মহাসাগৰ আৰু তাৰ ভিতৰতে প্ৰশান্ত মহাসাগৰখনেই হৈছে আটাইতকৈ ডাঙৰ মহাসাগৰ। পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰ কোনখন? পৃথিৱীৰ আটাইতকৈ সৰু মহাসাগৰখনেই হৈছে আটলান্টিক মহাসাগৰ। চ' কুৱেশ্যন নম্বৰ 5, বিশ্বৰ আটাইতকৈ গভীৰ মহাসাগৰ কোনখন? বিশ্বৰ আটাইতকৈ গভীৰ মহাসাগৰখন হৈছে প্ৰশান্ত মহাসাগৰ বা পেচিফিক অ'চেন। নেক্সট কুৱেশ্যন, বিশ্বৰ সৰ্ববৃহৎ সাগৰ কোনখন? আৰু বিশ্বৰ সৰ্ববৃহৎ সাগৰ বুলি ক'লে দক্ষিণ চীন সাগৰক বুজা যায় বা দক্ষিণ চীন সাগৰ। তাৰপিছতে কুৱেশ্যন নম্বৰ 7, বিশ্বৰ সৰ্ববৃহৎ উপসাগৰখনৰ নাম কি? বিশ্বৰ সৰ্ববৃহৎ উপসাগৰখন হৈছে মেক্সিকো উপসাগৰ। কুৱেশ্যন নম্বৰ 8, বিশ্বৰ সৰ্ববৃহৎ দ্বীপটোৰ নাম কি? আৰু ইয়াৰে ৰাইট আনচাৰ হ'ব গ্ৰীণলেণ্ড। গ্ৰীণলেণ্ড বিশ্বৰ সৰ্ববৃহৎ দ্বীপ। তাৰপাছতে কুৱেশ্যন নম্বৰ 9, বিশ্বৰ সৰ্ববৃহৎ দ্বীপপুঞ্জ কোনটো? আৰু ইয়াৰে ৰাইট আনচাৰ হ'ব ইণ্ডোনেছিয়া। ইণ্ডোনেছিয়া হৈছে সৰ্ববৃহৎ দ্বীপপুঞ্জ আমাৰ বিশ্বৰ ভিতৰত। চ' মই আপোনাক কুৱেশ্যন আনচাৰখিনিহে দি দিছোঁ, কিন্তু পৰীক্ষাত আপোনালোকৰ কুৱেশ্যনবিলাক MCQ হিচাপত আহিব। চ' আপোনালোকে এনেদৰেই পঢ়িব। মই বৰ্তমান আপোনালোকক এনেদৰে দি দিছোঁ। নেক্সট কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? আটাইতকৈ দীঘল নদীখনৰ নাম হৈছে নীল নদী। আৰু যিখন নদী আটাইতকৈ বহল বুলি কোৱা হয়, বহলখন হৈছে আমাজন নদী। আৰু আমাজন নদীখন বিশ্বৰ সৰ্ববৃহৎ নিষ্কাশন ক্ষেত্ৰ নদী বুলিও কোৱা হয়। চ' নেক্সট কুৱেশ্যন, বিশ্বৰ সৰ্ববৃহৎ উপনদীখনৰ নাম কি? বিশ্বৰ সৰ্ববৃহৎ উপনদীখনৰ নাম হ'ল মেডিৰা। নেক্সট কুৱেশ্যন, বিশ্বৰ ব্যস্ততম বাণিজ্য নদী কোনখন? বিশ্বৰ ব্যস্ততম বাণিজ্য নদী য'ত বেপাৰ বাণিজ্য কৰা হয় বেছিকৈ, সেই নদীখনৰ নাম কি সুধিছে আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব ৰাইন নদী। ৰাইন নদী। তাৰপাছতে সুধিছে বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ কোনটো? আৰু আমি সকলোৱে জানো অসমত অৱস্থিত মাজুলী ব্ৰহ্মপুত্ৰ নদীত, এইটোৱে হৈছে বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ। নেক্সট 15 কুৱেশ্যন নম্বৰ, বিশ্বৰ সৰ্ববৃহৎ দেশখনৰ নাম কি? অৰ্থাৎ মাটিকালিৰ ভিতৰত সুধিছে। মাটিকালিৰ ভিতৰতে হৈছে আপোনাৰ সৰ্ববৃহৎ দেশখন হ'ল ৰাছিয়া। ৰাছিয়া আৰু আমাৰ ভাৰতবৰ্ষখন আছে 7th নম্বৰত মাটিকালিৰ ভিতৰত। চ' আটাইতকৈ বিশ্বৰ সৰু দেশখন কি সুধিছে মাটিকালিৰ ক্ষেত্ৰত, আৰু তাৰ নামটো হ'ল ভেটিকান চিটি। ভেটিকান চিটি। কুৱেশ্যন নম্বৰ 17, বিশ্বৰ সৰ্বাধিক সংখ্যক ভোটাৰ থকা দেশ কোনখন? আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব আমাৰ ভাৰতবৰ্ষ। আৰু যিহেতু জনসংখ্যাৰ ক্ষেত্ৰতো ভাৰতবৰ্ষই বৰ্তমান সময়ত 1 নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে, মানে চীন দেশক আপোনাৰ পাছ পেলাই দিছে। নেক্সট কুৱেশ্যন, বিশ্বৰ আটাইতকৈ দীঘল সীমাৰেখা থকা দেশখন কোনখন? বিশ্বৰ আটাইতকৈ দীঘল সীমান্ত ৰেখা আছে য'ত, সেই দেশখনৰ নাম হৈছে কানাডা। তাৰপিছত নেক্সট কুৱেশ্যন, বিশ্বৰ সৰ্বোচ্চ সীমান্ত ৰেখা থকা দেশখন কোনখন? সৰ্বোচ্চ মানে আটাইতকৈ বেছি যিখন দেশে মানে বিভিন্ন দেশৰ সীমাৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰিছে, সীমা আছে, সেইখনেই হৈছে চীন দেশ।
চ' চীন দেশে বিভিন্ন দেশৰ লগত সৰ্বোচ্চ সীমান্ত ৰেখা আছে। নেক্সট কুৱেশ্যন নম্বৰ 20, বিশ্বৰ সৰ্ববৃহৎ মৰুভূমি কোনখন? আৰু বিশ্বৰ মাটিকালিৰ ক্ষেত্ৰত সৰ্ববৃহৎ মৰুভূমিখন হৈছে চাহাৰা মৰুভূমি। ক'ত আছে? আফ্ৰিকা। AFRICA, আফ্ৰিকা মহাদেশত চাহাৰা মৰুভূমিখন আছে। নেক্সট কুৱেশ্যন, এছিয়াৰ সৰ্ববৃহৎ মৰুভূমিখনৰ নাম কি? আৰু এছিয়াৰ সৰ্ববৃহৎ মৰুভূমিখন হৈছে গোবি মৰুভূমি। নেক্সট কুৱেশ্যন, বিশ্বৰ সৰ্বোচ্চ পৰ্বত শৃংগটোৰ নাম কি? আৰু বিশ্বৰ সৰ্বোচ্চ পৰ্বত শৃংগটোৰ নাম হৈছে মাউণ্ট এভাৰেষ্ট শৃংগ আৰু আছে ক'ত? আমাৰ কাষৰীয়া দেশ নেপালত। বিশ্বৰ আটাইতকৈ গৰম ঠাই কোনখন? আৰু গৰম ঠাইখনৰ নাম হৈছে জেকোবাট। আৰু নেক্সট কুৱেশ্যন 24, পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাইখনৰ নাম কি? পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাইখনৰ নাম হৈছে ভাৰ্খোয়ানস্ক। আৰু কুৱেশ্যন নম্বৰ 25, লাষ্ট কুৱেশ্যন, বিশ্বৰ সৰ্ববৃহৎ নিমখ পানীৰ হ্ৰদ অৰ্থাৎ লুণীয়া পানীৰ হ্ৰদটোৰ কথা সুধিছে। আৰু ইয়াৰ ৰাইট আনচাৰ হ'ব স্কাপচিয়ান সাগৰ হ্ৰদ। চ' আজিলৈ ভিডিঅ'টো ইমানেই। আমি 25টা কুৱেশ্যন আনচাৰ আলোচনা কৰিলোঁ, যিকেইটা আপোনাৰ যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব আহিবলগীয়া পৰীক্ষাকেইটাত। আৰু এনেধৰণৰ নতুন নতুন MCQ হওক বা মক টেষ্ট হওক আৰু বিভিন্ন ধৰণৰ আপোনাৰ পঢ়া লেখাৰ ক্ষেত্ৰত বা চাকৰিৰ ক্ষেত্ৰত যদি কিবা জানিবলগীয়া থাকে, তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। সকলোতকৈ আগতে আপোনালোকে ন'টিফিকেশ্যন পাই যাব আৰু আপডেট পাই যাব। চ' ধন্যবাদ। জয় আই অসম।